নমস্কাৰ আজিৰ ভিডিঅ'লৈ আপোনালোকক মই বৰ্ণালীৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে পুনৰ তাঁতশালৰ ফুলৰ চানেকি লৈ আহিছো। এপাহ গছ ফুলৰ চানেকি হয়। এপাহ মেখেলা চাদৰ বা মেখেলাত ফুল বাচিব পাৰিব। দুটা কালাৰ দি ফুল বাচিব পাৰিব। পাতত আৰু ঠাৰিত বেলেগ কালাৰ দিব আৰু ফুলপাহত বেলেগ কালাৰ দি কৰিব পাৰিব। এই ফুলপাহ সিংগুল মেখেলা বা জোৰ কাপোৰত কৰিলে বহুত ধুনীয়া লাগে। এজোপা এজোপাকৈ দিব লাগিব। এইপাহো এজোপা গছ ফুলৰ চানেকি হয়। ইয়াত আপোনালোকে দুটা বা তিনিটা কালাৰ দি ফুল কৰিব পাৰিব। ইয়াত আপোনালোকে ফুলকেইপাহ সেম কালাৰ দিব পাৰিব, নতুবা প্ৰতিপাহতে বেলেগ বেলেগ কালাৰ দিব পাৰিব। ইয়াৰ পাত আৰু ডালতো সেম কালাৰ দিব পাৰিব, নতুবা পাতত বেলেগ আৰু ডালত বেলেগ তেনেকৈও দিব পাৰিব। তেনেকৈ দিলেও ধুনীয়া লাগিব। এইপাহো এপাহ সৰু মৰম লগা গছ ফুল হয়। এয়াতো আপোনালোকে দুটা কালাৰ ব্যৱহাৰ কৰিব পাৰিব। ফুলপাহ বেলেগ কালাৰ দিব আৰু পাতত বেলেগ কালাৰ দিব। এই ফুলপাহ যদি আপোনালোকে মেখেলা চাদৰত দিম বুলি ভাবে, এজোপা এজোপাকৈ দিব। এজোপাত ফুলপাহৰ বেলেগ কালাৰ দিব আৰু ইজোপাহত বেলেগ কালাৰ দিব। তেনেকৈ বহুত ধুনীয়া লাগিব। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।